আৰু আপোনালোকে চাই আছে মিউজিক ফ্লুট ভিডিঅ'জ আৰু আজি মই আপোনালোকৰ আগত আপোনালোকক শিকাবৰ বাবে চেষ্টা কৰিম আৰু যিসকলে বাঁহী শিকিব বা বজাই ভাল পায় শিকিব বিচাৰে তেওঁলোকৰ বাবে এই ভিডিঅ'টি হয় আৰু আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অকণমান কিছু টিপছ পোনপ্ৰথমে বাঁহী শিকাৰ আগতে কি কি শিকিব লাগে আৰু তো ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকক চাব আপোনাৰ ফ্লুট টিচাৰজনে বা আপুনি নিজে ঘৰত শিকিছে নিজে চাই ল'ব বা আপুনি ক্লাছত যাব বিচাৰে তেতিয়া আপোনালোকে এই ভিডিঅ'টি চালে অলপ টান নাপাব পাৰে আৰু অলপ আপোনালোকৰ বাবে অলপ ইজি হৈ আহিব। তো পোনপ্ৰথমে আপোনালোকক গুৰুজনে আপোনালোকক এই টিউনটি বজাবলৈ দিব। আপোনালোকে পা নটটি বজাব লাগিব। তাৰপিছত আপোনালোকক গুৰুজনে লাহে লাহে কৰি চাৰেগামাবিলাক শিকাবলৈ চেষ্টা কৰিব। গুৰুজনে আপোনালোকে মন দিলে হ'ল বা আপোনালোকে যদি বাঁহী শিকিব বিচাৰে আপোনালোকে এই ভিডিঅ'টি চাওক, আপোনালোকে নিজে নিজে শিকি যাব। এই নটটি আছে সা, এই নটটি আছে ৰে, এই নটটি আছে গা, এই নটটি আহিব মা। পা, ধা, নি, সা। আকৌ উল্টাকে যাব। প্ৰথম ষ্টেপ, তাৰপিছত আপোনালোকে দ্বিতীয় ষ্টেপটি হ'ব আপোনালোকৰ কাৰণে। তাৰপিছত তৃতীয় ষ্টেপটো হৈছে তিনিবাৰ আপোনালোকে চাৰেগামাখিনি তিনিবাৰকৈ বজাব লাগিব। এইটো হৈছে সা, সা।
আপোনালোকে চানতে আৰম্ভ কৰিব, তাৰপিছত চাহটোতে আপোনালোকে শেষ কৰিব লাগিব। তাৰপিছত চতুৰ্থ নাম্বাৰটো হৈছে रे गा मा পা মা পা ধা নি সা। এইটো আপোনালোকে বজাব লাগিব। তাৰপিছত আপোনালোকক গুৰুৱে আপোনালোকক যিকোনো টিউন আপোনালোকক বজাব দিব। এইখিনি ক্লিয়াৰ হোৱাৰ পাছত তাৰপিছত আপোনালোকে নিজে নিজে গান বজাবলৈ শিকি যাব। চ' আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিছে যদি লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটি নতুন চেনেল হয় আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইবাৰ বহুত কম, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।